গৰু ছাগলী সকলো খাবলৈ পোৱা নাই একোটা পানী তুলি একো ব্যৱস্থা নাই বুকুখনে ভাবিছো আৰু ঘৰলৈনো পিছত কেনেকেনো উভতি যাম কিনো কৰিম আমি নিজৰ ভাগ্য দুখ বুলি ভাবিছোঁ চৰকাৰখন পূৰ্ণাংগ চৰকাৰ এখন থকাৰ পিছতো আজি জনসাধাৰণৰ যদি এনেকুৱা এটা দুৰ্দশা হয় তেতিয়াহ'লে এই বাকী মানুহবোৰ আমি জীয়াই থকা নথকাৰ মাজতে একো পাৰ্থক্য নাই কি কৰিম এতিয়া আমি ক'লৈ যামগৈ যথেষ্ট দুখ লাগিছে আমাৰ এইখন চাৰিটাত হয় আজিলৈকে পঢ়াগতৰ কোনো এটা মানুহ ইয়াত উপস্থিত হোৱা নাই কাৰণ আমাৰ ইয়ালৈ কাৰেণ্ট দিব পৰা ব্যৱস্থা নাই ট্ৰেন্সফৰ্মাৰ পানীৰ তলত আছে খোৱা পানী অসুবিধা ল'ৰা ছোৱালীবিলাকে বিস্কুট এটাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে টিং দি ভুইৰ ওপৰতে ভাত বনাবলগীয়া হৈছে পানী কাৰ্টুনবোৰ আনিলে ডাঙৰ ডাঙৰ মানুহক দি দিছে দুখীয়া মানুহক দিবলৈ নামে নাই ছোৱালীজনী পানী পিয়াহ লাগিছে কওঁতে গাড়ীখন গুচি গ'ল পানী বটল তেতিয়াহ'লে কিহৰ হেৰি পানী বিলাবলৈ আহিছে 8-10 লাখ টকা মাছ মোৰ উঠি গৈছে এইটো 5 কেজি 6 কেজি এনেকুৱা চাইজৰ এতিয়া গোটেই আমাৰ ৰাস্তাত মাছবোৰ কমাই ফুৰিছে পানী অকণমানৰ কাৰণে হাহাকাৰ হৈছে আজি 3 দিন এতিয়ালৈকে চৰকাৰ প্ৰশাসনে আমাক এমুঠি অন্নটো বাদে ঠাণ্ডা পানী এটোপাও এতিয়ালৈকে দিয়াহি নাই ইমান মানুহবোৰ ভোকত আছে পিয়াহত আছে চৰকাৰে অকণমান কিবা দৃষ্টি আমাৰ ফালে চোৱা হ'লে পঞ্চায়ত প্ৰতিনিধিয়ে হওক জিলা প্ৰতিনিধিয়ে হওক ইয়াত আৰু বিশেষত শিৱসাগৰ জিলা প্ৰশাসনৰ যি চৰকাৰী বিষয়ববীয়া বা প্ৰতিনিধি ইয়াত কোনো ধৰণৰ তেওঁলোকৰ এতিয়ালৈকে আমি এটা মুখ বা এখন চাও দেখিবলৈ পোৱা নাই দুখ লাগিছে আমাৰ চাৰিংনাথ গাঁৱত মানুহ নাই বুলি ভাবিছে নেকি চৰকাৰে মানুহৰ কোনো অস্তিত্বই নাই নেকি আমাৰ ইয়াত কোনো ধৰণৰ প্ৰশাসনৰ ব্যৱস্থা নাই কোনো এটা ব্যৱস্থাই আমাক মানে এজন মানুহ আমি ইয়াত দেখা নাই সহানুভূতি জনাবলৈও মানুহ এজন নাই মানে ক'বলৈ বৰ্ণনা অতীত যিখিনি মানুহ ইয়াত মোৰ আশ্ৰয়ত আছিলে সেইখিনি মানুহকো মই একো দিব পৰা নাই যথেষ্ট দুখ পাইছোঁ গৰু ছাগলী জীৱ জন্তুবোৰলৈ চাবলৈ নোৱাৰা অৱস্থা কি কৰিব যি দুজন মন্ত্ৰীয়ে ইয়াত কাম কৰি আছে তেওঁলোক যেতিয়া যায় প্ৰশাসনৰ লোকসকল পিছে পিছে যায় তেওঁলোকক দেখুৱাই যে আমি পাৰফৰ্মেঞ্চ দি আছোঁ কিন্তু য'ত মন্ত্ৰী নাযায় তালৈ কোনো নাযায় সেইটোৱে হৈছে ইয়াত এতিয়া পানী এতিয়া চব মানুহ ওপৰত কিছুমান উঠি আছে তলত খাবলৈ এটোপা পানী নাইকিয়া একো সুবিধাই দিয়া নাই ঘৰে ঘৰে অসুখী আছিলে বৃদ্ধ আছিলে তেখেতসকলে নিজৰ পিতৃ মাতৃক বচাবৰ কাৰণে কাণত লৈ ঠেলাত লৈ অন্য জেগালৈ স্থানান্তৰ কৰিবলগীয়াত পৰিছে অথচ আজি 3 দিন আমি কোনো সামাজিকভাৱে সমাজৰ কোনো ব্যক্তি আমি দেখা পোৱা নাই প্ৰশাসনৰ লোক দেখা পোৱা নাই কোনো খাদ্য সামগ্ৰী আমাক যোগান দিয়া নাই যাতায়াতৰ ব্যৱস্থা দেখিছে আপোনালোকে দুখন মানে এনে কলৰ নাও আছে ভূৰ বনাব জনা মানুহ নাই নাৱৰ ব্যৱস্থা নাই ক'তো কাহানিও পানী নোহোৱা এডোখৰ জেগা ভিতৰ অঞ্চলত যিমান মানুহ জলবন্দী হৈ আছে সেই মানুহখিনিৰ ওচৰত যোগাযোগ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নাই গৰু ছাগলী গোটেইখন এইখিনিত চাব আপুনি চাব পাৰে এওঁলোকে আশ্ৰয় দিছে এখন ঘৰ এওঁলোকে দি দিয়া হ'লে আজি আমি ক'লৈ গ'লোহেঁতেন চাওকচোন আমি শুবলৈ জেগা এডোখৰ পাইছোঁ খাবলৈ কিবা আমি কিন্তু পানীৰ নামত ক'ৰ চৰকাৰ নামত একোৱেই নাই আমাৰ একোকেই নাই একো উলিয়াব নোৱাৰো কানি কাপোৰ পিন্ধা কাপোৰ কানি একোৱে উলিয়াব নোৱাৰো বাচন বৰ্তন চব গুচি গ'ল একো উলিয়াব নোৱাৰিলোঁ পটাপট পানী আহিলে গুচি আহিলোঁ একেবাৰে ব্যৰ্থ বুলি আমি ক'ব পাৰোঁ শিৱসাগৰ জিলা প্ৰশাসন শূন্য একেবাৰে নাই তেওঁলোকে আজি এই 3-4 দিন হ'ল কাৰেণ্ট নাই এটুপি পানীৰ কাৰণে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে গোটেই ৰাইজ চাউলটো বাদ দিছোঁ মই এটুপা পানীটো দিব পাৰে পানী পৰিষ্কাৰ পানীৰ কাৰণে আজি খোৱা পানীৰ কাৰণে আজি হাহাকাৰ কৰি ফুৰিছে কমেণ্টত জনাওক আপোনাৰ মতামত ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে তেনেহ'লে এনে ধৰণৰ খবৰৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব